হাই মই এতিয়া ওলাই আহিছোঁ ধেমাজি ষ্টেচনলৈ আপোনালোককো দেখুৱাই আছোঁ এতিয়া আচলতে আমাৰ ভণ্টি আহিছে হেনো সেইটো কাৰণে ওলাই আহিছোঁ তাৰ ওচৰলৈ যাওঁ এতিয়া ট্ৰেইন আহি পালেহি চাগে ধেমাজি ষ্টেচন এই আমাৰ গাঁওখন চাওক এইয়া তেতিয়াহ'লে আৰু গৈ আছোঁ ইমানতে ভণ্টিয়ে পুনৰ কৰি ফোন কৰি আছে এতিয়া গৈ পামগৈ আৰু বেছি সময় নাই আৰু খোজকাঢ়ি আহিছোঁ আজি মই খোজকাঢ়িম বুলিয়ে খোজকাঢ়ি আহিছোঁ পুনৰ পৰা ফোন কৰিয়ে আছে আহি পালোহি এইয়া ভণ্টি আহি আছে ৰখিবলৈ ক'লোঁ তাকো ৰখি কি হেনো এনে খোজকাঢ়িব মন গৈছোঁ আজি বল ইয়া আমাৰ ভণ্টিয়ে ছাৰপ্ৰাইজ দিছোঁ তোক ইয়া আমাৰ ভণ্টি আহিছে আজি চলে কেনেকুৱা শুই আহিছে আমাৰ পোৱালিটো শুই আছে এতিয়া যাওঁ বলক আজি গাহৰি মাংস খাওঁ কিমান ল'বি কিমান 10 টকা মিলাই দিয়ক হাৰ্ডিখিনি বেছি নিদিব আকৌ সৰু সৰুকৈ কাটিব আমাৰ ধেমাজিত 200 টকা হয়নে এইয়া আমাৰ ধেমাজি নানিব মন্দিৰ এটা আছে সেইকেইটা চব নিশ্চয় এইটো কুৰ্তি কেনেকুৱা লাগিছে ধেমাজি কলেজ ইয়াতে আছে ধেমাজি কলেজ হয় নে এইটো অঁ নহয় হেৰিটো আকৌ কি MS কলেজ নে কি যে নহয় এইটো কি বাণিজ্য মহাবিদ্যালয় নেযাওঁ এইখন আমাৰ হেৰিৰ পৰা আহি থাকোঁতে ষ্টেচনৰ পৰা আহি থাকোঁতে পায় কি ক'বলৈ লৈছিলোঁ এইটো কেনেকুৱা লাগিছে বুলি ক'বলৈ লৈছিলোঁ কুৰ্তিটো ভালেই লাগিছে হাই ক হাই মোৰ যে লাজ লাগিছে নে নতুনকৈ কৰিছোঁ যে আমি লাজ লাগি মোৰো লাজ লাগিছে নলগা নহয় ভণ্টিও লাজ লাগিছে ভণ্টিক নোপোৱাকৈ মই মনে মনে আহি কিনি তাক কৈছিলোঁ কেলে নকলি নাযাওঁ বুলি তই নাযাওঁ অথনি তই মোক কমখন ভৰাই দিছনে ইমান বস্তু কিমান বস্তু লৈছোঁ বাৰু এই বেগটো ৰাম গধুৰ হৈছে আকৌ মোক বিদায়চনা কৈ থাকে ব্লগ বনাবলৈ তই বোলে এনে ঘৰত থকাতে বোলে ইমান ব্লগ বনাই পইচা পাই থাকিবলৈ কি কৈ থাকে মোক তই বনাব পাৰিবি তই ৰিলচ বনাই থাক ৰিলচ বনাব পাৰ ব্লগটো বনাব নোৱাৰ নেকি এনেকৈ কৈ থাকে মোক নবনাওঁ দেই বুলি ব্লগ বনাবলৈ কিবা কাৰণ লাগে নেকি বুলি এনেকৈ কৈ থাকে মোক
এনেই কাৰণ নহয় এনেই বনাই থাকিবি তই যি কৰ এইবিলাক সেইটোকে চব দেখাই পাছত থাকিবি বুলি কৈছে ৰখি থাকিবতো এনেকৈ মোক বনাইছে তই যি কৰ সেইটোৱে বনাই থাকিবি বুলি কৈছে